নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, মোৰ সন্মুখত দেখিছে জুকুনি গছ। এবিধ অত্যন্ত উপাদেয় পাচলি। ইউৰোপৰ পাচলি যদিও ইয়াৰ ঔষধি গুণ বহু কাৰণে আমাৰ ভাৰতবৰ্ষত বহুলভাৱে প্ৰচলিত হৈছে বৰ্তমান, আৰু ইয়াৰ অত্যন্ত উপকাৰী গুণৰ কাৰণে এতিয়া অতি জনপ্ৰিয় হৈ পৰিছে। চাওক, আমাৰ এই জুকুনি লাগিছে, লাগিছে, আমি চিঙি খাইছোঁ, লাগিছে, সুন্দৰকৈ লাগিছে। এইবিলাক ইয়াতো লাগিছে, লগা আৰম্ভ কৰিছে, এইবিলাক ফুলিব ধৰিছে, এইবিলাক ওলাইছে কলি, এইবিলাক কলি ওলাই আছে, ইয়াতো কলি ওলাইছে, এইবিলাক এই এইবিলাক কলি বহুত কলি পেলাইছে। তাৰমানে এইবিধ ফচলৰ এটা ডাঙৰ কথা হ'ল কি, এই পাচলিবিধৰ মানে কম সময়তে মানে অধিক উৎপাদন দিয়ে, বেছি দিন ৰখিব নালাগে। 2-2.5 মাহৰ পৰা ইয়াক খোৱা আৰম্ভ কৰিব পাৰি, 2 মাহত হৈ যায়। আৰু ইয়াৰ পৰা বগাব নালাগে, একো নালাগে। সৰু কাৰ্টুনতে আমি দেখিছোঁ, সেইটো কাৰ্টুনত কৰিছোঁ, এইটো পলিথিন বেগত কৰিছোঁ। ইয়াতে আপোনাৰ উৎপাদন পাব পাৰি, সৰু সৰুতে কাটি খাব পাৰি, অত্যন্ত উপকাৰী। গতিকে এই ফচলবিধ কৰাৰ কাৰণে, এই পাচলিবিধ কৰাৰ কাৰণে সকলোৱে আগ্ৰহী হ'ব লাগে। ইয়াৰ ঔষধি গুণ বহুত বেছি। গতিকে চাওক কি সুন্দৰকৈ লাগিছে, দীঘল দীঘল ৰঙালাও জাতীয় বস্তুৱেই, কিন্তু ইয়াৰ বগাই নাযায়। ই এনেকৈয়ে বেঙেনা গছৰ নিচিনাকৈ, জলকীয়া গছৰ নিচিনাকৈ লাগে, বগাই যোৱাৰ কোনো কথা নাই। সেইকাৰণে ইয়াৰ পলিবেগতো কৰিব পাৰি, কাৰ্টুনতো কৰিব পাৰি। গতিকে আমি ইয়াক দেখুৱালোঁ, আৰু মাটিতো ইয়াক কৰিব পাৰি। এই মাটিৰ বিষয়ে দেখুৱাই আছোঁ। চাওক আমাৰ মাটিত কৰা উৎপাদন। এই গছডাল দেখিছেনে কিমান, এই গুৰিৰ পৰা, এইটো গুৰি, এই ধৰক আমাৰ 3 ইঞ্চি মানৰ ওপৰতে লাগিছে। এইটো কি সুন্দৰ সতেজ ফচল। ইয়াৰ জুকুনি ইমান সোনকালে লাগে। এইটো চাওক কলি ডাঙৰেই হৈছে, আৰু কলি পেলাই আছে, সেই কলি পেলাব ইয়াতে, এইবিলাক ওলাই আছে সৰু কলি। খুব কম খৰচত, কম যত্নতে ল'ব পাৰি, আৰু মাটিখিনি সাৰুৱা হ'ব লাগে। আমি চাওক, এই লাওৰ গুৰিতে আমি দিছোঁ এইডাল পুলি, এইটো গুৰি ইয়াত লাগিছেই, ই বাগৰি পৰিছে। মই বান্ধি দিম পিছত বাৰু, এই ওজনৰ কাৰণে বাগৰি পৰিছে। গতিকে এনেকুৱা তৰকাৰী কৰি, পাচলি কৰি আমি সুন্দৰকৈ পৰিয়ালটো উপকৃত হ'ব পাৰোঁ। আৰু ইয়াৰ ঔষধি গুণ যথেষ্ট, বহুত ঔষধি গুণ আছে, শৰীৰৰ কাৰণে উপযোগী বহুত উপাদান আমি পাওঁ। সেইকাৰণে জুকুনি অতি সহজে কৰি এই শীতকালীন পাচলিবিধ সকলোৱে ব্যৱহাৰ কৰিলে উপকৃত হ'ব পাৰি। ধন্যবাদ।